সেইবাবে কোনেও নিজৰ কলিজা মগজু মনলৈ বা গাত নলগাব। ইয়াৰ উদ্দেশ্য একমাত্ৰ এণ্টাৰটেইনমেণ্টহে মাথো। কিন্তু তথাপিও যদি কাৰোবাৰ গাত লাগে তেনেহলে কৰোনা ভাবি চাবোনেৰে ধুই পেলাব। ধন্যবাদ। হেল্ল' গাইজ, মই আজি ব্লগিং ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু আজি মই আহিছোঁ মোৰ ঘৰতে, মোৰ নতুন ৰুমত, মানে লকডাউন। আপোনালোকক যেনেকৈ কৈছিলোঁ আগৰ ভিডিঅ'টোত মোৰ নতুন ৰুম আৰু মোৰ নতুন কম্পিউটাৰ আহি যাব। চ' এয়া মোৰ নতুন ৰুম হয় আৰু মোৰ নতুন কম্পিউটাৰ। কম্পিউটাৰটো নাহিলে কৰোনাহে আহিলে। नायक नहीं खलनायक हूँ मैं। এনিৱেজ, তো বৰ্তমান ইণ্ডিয়াত কি চলি আছে? বগ নহয়, গেন্দা ফুল, বড় লোকের বেটি, লম্বা লম্বা চুল। ইয়াৰ জৰিয়তে কি বুজাব বিচাৰিছে? ছোট লোকের বেটি, টাকলা টাকলা মাথা। লিৰিক্স বাই বাদশা আছে। তো যিয়ে নহওক বহুত দিনৰ পিছত বলিউডত অৰিজিনেল গান শুনিছোঁ, ৰিমেক শুনা নাই। বড় লোকের বেটি লো লম্বা লম্বা চুল, অৰিজিনেল এমন গান মাথা শুনিছোঁ, বেঁধে দুবো ৰিমেক লাল শুনা গেঁদা নাই। ফুল। আচ্ছা, তো বৰ্তমান ইণ্ডিয়াত লকডাউন চলি আছে, সেইবাবে সকলোৰে দিগদাৰি হৈ আছে সময় কটাবলৈ। আহক টিকটকৰ ভিডিঅ' বনাই হোৱাটছএপ ষ্টেটাছ কৰি দেখাত দিয়ে, মই আপোনালোকৰ লগত বেকাৰ টাইম ভিডিঅ' ৱেষ্ট কৰোঁ। এনেহ'লে ডিম্পু দাদাৰ নাম লৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত ভিডিঅ' ওলাইছে আৰু তেনেকৈ কিছুমান মানুহ বহুত কষ্ট কৰি আছে, তাৰপিছত মানুহবিলাকক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ কৈ আছে লকডাউনত, ষ্টে হোম, ষ্টে ছেফ। হাতখনহে মেইন। হাতখনক কণ্ট্ৰল কৰি ৰাখি চলিব পাৰিলে। বাট তাৰে উপৰি কিছুমান এনেকুৱা মানুহ আছে যোনবিলাকে সেই কষ্টৰ পানী পেলাই আছে। এই জনতা কাৰ্ফিউতকৈ এইটো বেছি মানুহে মানাৰ কথা কৈছিল। যদি সেয়াই হয় তেনেহলে এই শাক পাচলি ফল মূলৰ বজাৰ এইসোপা খুলি দিয়াৰ অৰ্থ কি আছিল? যিয়ে নহওক আমাৰ মানুহবোৰ বহুত ভাল, সিহঁতে বস্তুটো চিৰিয়াছলি লৈছে আৰু ঘৰৰ বাহিৰত একেবাৰে ওলোৱা নাই। আৰু ইমান ধুনীয়াকে মানুহবোৰে বুজায় কাৰণে পুলিচ প্ৰশাসনেও ধুনীয়াকে পুৰস্কাৰ দি আছে মানুহবোৰক। কিন্তু যিয়ে নহওক এই লকডাউনে মানুহক লগ কৰিব পাৰে, মানুহৰ শিক্ষাত নহয়। ইমান ধুনীয়াকে অনলাইন ক্লাছ চলাই আমাৰ এডুকেশ্যন চিষ্টেমটো আগবঢ়াই ৰাখিছে। कौन है ये? Who's playing all these songs and all? এই লকডাউনটো কিবাকে পাছ কৰিবৰ কাৰণে মানুহবিলাকে ধুনীয়া ধুনীয়া ক্ৰিয়েটিভ নতুন নতুন বস্তু বনাই আছে, যেনে হোৱাটছএপত কুইজ ষ্টাৰ্ট কৰিছে। মই এইকেইদিন যিমান প্ৰশ্ন কৰিলোঁ উত্তৰ, মোৰ চাগে IQ আইনষ্টাইনতকৈও বেছি হৈ গৈছে। তো যিয়ে নহওক, ব'লক এটা কুৱেশ্যন ট্ৰাই কৰোঁ। এজন ট্ৰাক ড্ৰাইভাৰ গৈ আছিলে ৰং ৱেদি, আৰু সি ৰং ৱেদি গৈ 6টা পুলিচ চেক পইণ্ট পাৰ হৈছিলে, তেতিয়াও তাক পুলিচে কিয় ধৰা নাছিল? পুলিচে তেওঁক এইকাৰণে ধৰা নাছিলে কাৰণ তেওঁ ৰং ৱেদি গৈ আছিল, বাট তেওঁ উল্টাকে গৈ আছিলে গাড়ীখন লৈ পেলাই, এইকাৰণে। এইটোৱে এনচাৰ হ'ব লাগে। হাজমলা খাই মৰিব যদি।
মই জিনিয়াছ নহয়, মোক ক্ষমা কৰি দিব। আমাৰ দেশৰ অমূল্য ৰত্ন আমাৰ ইঞ্জিনিয়াৰছবোৰে এই সময়ৰ সুব্যৱহাৰ কৰি নিজৰ ক্ৰিয়েটিভিটিৰে কি নতুন আৱিষ্কাৰ সৃষ্টি কৰিছে। ব'লক আহক চাওঁ। क्यों बार-बार मेरे करीब आने की कोशिश करते हो? दूर रहो मुझसे। ওকে, যিয়ে নহওক বহুত বেলেগৰ কোৱাৰেণ্টাইন চাই আছোঁ। এতিয়া কৰোণাৰ নিগেটিভটো চবেই জানে, কিন্তু তাৰ পজিটিভবোৰ কোনেও নাজানে। লাইক ৰিচেণ্টলি এটা পজিটিভ বস্তু হৈছে, সেয়া হ'ল কৰোণাৰ কাৰণে দূৰদৰ্শনত আমাৰ আগৰ নষ্টালজিক চিৰিয়েলছ এণ্ড শ্ব'জবোৰ পুনৰ ঘূৰাই পেলাই দি আছে। ৰামায়ণ আৰম্ভ হৈছে। Okay, boys, here we go. শক্তিমানো আৰম্ভ হ'ব বুলি শুনিছিলোঁ। এইবোৰ আচলতে আপোনালোকক লকডাউনৰ সময়ত ভালকৈ ঘৰত থাকিবলৈ দিয়া হৈছে, কিন্তু আপোনালোকে যদি এইবোৰ চাই পেলাই লকডাউনত থাকিব নোৱাৰে, তেনেহ'লে বেলেগ কিবা কিবি ক্ৰিয়েটিভিটিৰ কামো কৰিব পাৰে। যেনেকুৱা মোকে চাই লওক, মানে বেচিকেলি মোৰ নিচিনা এক্টিভ থাকিব লাগে আৰু মই যেনেকৈ থাকোঁ। কিমান খোৱা? মানে মই খোৱাৰ বাহিৰে বেলেগ ইম্পৰ্টেণ্ট কামো কৰোঁ। অ'কে, ফটো আমি বহুত কৰিলোঁ। এইটো এটা চিৰিয়াছ ইছ্যু হয়, এণ্ড প্ৰাৰ্থনা কৰিম যে এই বস্তুটো সোনকালে পাৰ হওক আমাৰ ষ্টেজটো। মানুহবিলাকেও বহুত কৰি আছে নিজৰ ফালৰ পৰা। এতিয়া কৰোণাৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণেও কিছুমানে ডনেশ্যন কৰি আছে, লাইক অক্ষয় কুমাৰে এইখিনি ডনেট কৰিলে, তাৰপিছত আটাইও এইখিনি ডনেট কৰিলে। লগতে আমাৰ নিজৰ অসমৰ আহক আৰম্ভ কৰোঁ, ডিম্পু বৰুৱাও ডনেট কৰিলে। তেনেকৈ বহুতে নিজৰ অমূল্য ডনেশ্যন দি আছে কৰোণাৰ বিৰুদ্ধে যুদ্ধ কৰিব। আৰু যাক এনেকুৱা সময়ত কৰোণাক লৈ ফেক নিউজ শ্বেয়াৰ কৰিব মন আছে এপ্ৰিল ফুলৰ নামত, সিহঁতে ৰাতিপুৱা এবাৰ, দিনত এবাৰ আৰু ৰাতি দুবাৰকৈ কৰোণা ভাইৰাছ পানীৰ লগত গিলক আৰু 14 দিনৰ পিছত এপ্ৰিল ফুল এনজয় কৰক, যিমান দিন জীয়াই থাকে। তো বৰ্তমান ভিতৰতে থাকিব বুলি আশা কৰিছোঁ। চবে ছেফ থাকক বস্তুটো লৈ পেলাই মানে কৰোণা লৈ পেলাই নহয়, মানে ঘৰত থাকি পেলাই কৰোণাটো প্ৰিভেণ্ট কৰি পেলাই প্ৰিকশ্যনছ লৈ পেলাই। এণ্ড কিছুমান বস্তু পজিটিভলি ল'ব লাগে। যেতিয়া এই বস্তু পজিটিভ নহয়, বাট ষ্টিল আপুনি যদি অলপ পজিটিভলি চাব বিচাৰে, তেনেহ'লে এই হিচাপে চাব পাৰে যে আমাৰ নেচাৰটো বহুত ভাল হৈ গৈছে আগতকৈ, লাইক এনভাইৰনমেণ্টটো বহুত ৰিকভাৰ কৰিছে, ষ্টেবল হৈছে। তো তাকে আশা কৰিছোঁ যে এই কৰোণাটো যোৱাৰ পিছত বা এই বছৰ যোৱাৰ পিছত আমি যে যিবোৰ কাম কৰোঁ অলপ এনভাইৰনমেণ্টটো চাই পেলাই কৰোঁ, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'বলৈ ট্ৰাই কৰিছোঁ। বাট ৰাইট নাও ষ্টে হোম, ষ্টে ফিট, প্ৰিকশ্যনছ লৈ থাকক, এণ্ড লেটছ ফাইট দিছ টুগেডাৰ। Miyuki here, signing off. Dua Corona. Kahibati goti-loti bozai kosi Dua. 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 Dua Corona. Dua. Dua Corona. Dua. তো দৰ্শক, আজি আমি আহিছোঁ এই ধুনীয়া ব্ৰহ্মপুত্ৰৰ ঠাইলৈ, আৰু আমি এতিয়া এই চাইনবোৰ্ডটোলৈ চাম। ইমান ধুনীয়াকৈ দেখুওৱা হৈছে, ন' ড্ৰিংক, ন' ফাক, ফাইন 500